ক্লাছৰ বিশেষ অনুষ্ঠান দিয়ে বিশেষলৈ মই উপলক্ষে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছে এজন বিশেষ ব্যক্তি, কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম বৰগোহাঁই ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। আৰু পলম নকৰি আমি বাৰ্তালাপলৈ যাওঁ, কাৰণ সময় যথেষ্ট কম। আপুনি আমাক এইখিনি সময় দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। যিহেতু বিগত 4 মাহ ইতিমধ্যে উকলি গ'ল নিৰ্বাচনৰ, 4 মাহত বৰ্তমান 5 বছৰত কি পৰিকল্পনা আচলতে কি ড্ৰিম প্ৰজেক্ট আচলতে হাতত লৈছে সেই বিষয়ে অলপ জনাওক তোমাৰ দৰ্শকসকলক। মই পোনপ্ৰথম আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ দিছোঁ নিউজ প্লাছলৈ মোক এই 5টা পৰিকল্পনাৰ কথা আপুনি যিটো মোক সোধা কাৰণে মই ধন্যবাদ দিছোঁ। আপোনালোকৰ চাব যে মই চেষ্টা কৰিছোঁ কাৰ্বি আংলঙত এটা স্থায়ী শান্তি আনিব বিচাৰিছোঁ। আগতে আপোনালোকে দেখি পাইছে কাৰ্বি আংলঙত সিটো জাতিৰ লগত এইটো জাতিৰ লগত বহুত সংঘাত দেখা পাইছে। কাৰ্বি ডিমাচা সংঘাত হৈছে, কাৰ্বি ৰেঙানাগা সংঘাত হৈছে, কাৰ্বি কুকি সংঘাত হৈছে। সংঘাত জনসাধাৰণৰ হোৱা নাই, কিন্তু উগ্ৰপন্থী লগত লগ লাগি তেওঁলোকে সংঘাত হৈছে। কিন্তু মই চিন্তা চৰ্চা কৰিছোঁ, কাৰ্বি আংলং যদি পৰিৱৰ্তন যদি আনিব লাগে, কাৰ্বি আংলং যদি স্থায়ী শান্তি যদি লাগে, সকলো লগত লৈহে কাৰ্বি আংলঙত এটা নতুন কাৰ্বি আংলং নিৰ্মাণ কৰিব আমি বিচাৰিছোঁ। তাৰ কাৰণে যোৱা 5 বছৰত কাৰ্বি আংলঙত যিমানখিনি উগ্ৰপন্থী সংগঠন আছে, তেওঁলোকৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে 6টা সংগঠন। এতিয়া শান্তি চুক্তি হোৱাৰ লগে লগে কাৰ্বি আংলঙত স্থায়ী শান্তি হৈ গ'ল। সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পিটি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ পৰিকল্পনা কৰিছে। সেই 5টা বছৰত যিটো আমি কৰিম বুলি টিম কাৰ্বি আংলঙে বা কাৰ্বি আংলং ৰাইজে আমাক যিটো আশা আকাংক্ষা কৰিছে, ক'ভিডৰ কাৰণে আমি লকডাউন থকাৰ কাৰণে যিমানখিনি ৰাইজে আকাংক্ষা আমি পূৰণ কৰিব পৰা নাই। কিন্তু এই 5টা বছৰত অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি এই 5টা বছৰত আমি কাৰ্বি আংলঙৰ নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিব বিচাৰিছোঁ। আৰু সকলো লগত লৈহে আমি কাম কৰিব বিচাৰিছোঁ। সকলো জাতি জনগোষ্ঠীৰ লগত, সকলো দল সংগঠনৰ লগত লগ লাগি আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিব বিচাৰিছোঁ। 6টা উগ্ৰপন্থী সংগঠন 2021ত যিটো কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ স্বাক্ষৰ কৰাইছে, তাত কিছুমান দফা আছে, দফা আছে। সেই গোটেইখিনি পূৰণ কৰাৰ স্বাৰ্থত আমি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰিছোঁ। সেইমতে পোনপ্ৰথমে ভাৰতৰ প্ৰধানমন্ত্ৰী, জনপ্ৰিয় পৃথিৱীৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰ্বি আংলং ৰাইজৰ আগতে তেওঁ স্থাপন কৰা হৈছে ভেটেৰিনেৰী কলেজ, এগ্ৰিকালচাৰ কলেজ আৰু গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ। এই 6টা এডুকেশ্যন ইনষ্টিটিউশ্যনত তেওঁ আধাৰ স্থাপন কৰা হৈছে। আৰু কাৰ্বি আংলঙত সেই 5টা বছৰত আমি নতুন BEd কলেজ, গভৰ্ণমেণ্ট BEd কলেজৰ কাম চলি আছে। এই বছৰৰ পিছত অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। তাৰপিছত গভৰ্ণমেণ্ট ল' কলেজৰ কামৰ আৰম্ভ চলি আছে, এতিয়ালৈকে অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। ছায়েন্স প্লেনেটেৰিয়ামৰ টাৰালাংছো কাৰ্বি ইউথ ফেষ্টিভেল য'ত চেলিব্ৰেশ্যন কৰে বছৰত, তাতো ছায়েন্স প্লেনেটেৰিয়ামৰ কাম চলি আছে। ৱেষ্ট কাৰ্বি আংলঙৰ 200 বেডৰ হস্পিটেলত, এইটো ডিষ্ট্ৰিক্ট হস্পিটেলৰ কাম চলি আছে, অহা বছৰত সম্পূৰ্ণ হ'ব। ইষ্ট কাৰ্বি আংলঙৰ 100 বেডেড হস্পিটেল বোকাজানত সম্পূৰ্ণ হৈছে। মডেল হস্পিটেল ফুলনিৰ পৰা আৰম্ভ কৰি বেলেগ ঠাইত এনেকুৱা মডেল হস্পিটেল আমি কৰি আছোঁ। ডিফু ফ্লাইঅভাৰ আপোনালোকে অহা লোকসভা নিৰ্বাচনৰ আগতে সেইটো সম্পূৰ্ণ হ'ব, উদ্বোধন কৰিব পাৰোঁ। আৰু লগে লগে ডিফুটো বাছ টাৰ্মিনেললৈকে সেইবিলাক
4 লাইন ৰাস্তা এইটো আমি অহা বছৰৰ উদ্বোধন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু কামটো আৰম্ভ কৰা নাই আমি নৱেম্বৰ বা ডিচেম্বৰ মাহত এই কামটো আৰম্ভ কৰিম লগে লগে আমি ডিফু ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ইনডোৰ ষ্টেডিয়াম মাল্টি পাৰ্পজ ইনডোৰ ষ্টেডিয়াম এই কামটো চলি আছে আমি অহা বছৰত ৰাইজক উপহাৰ দিম ছুইমিং পুল নৰ্থ ইষ্টৰ ভিতৰত এইটো ফাৰ্ষ্ট হ'ব এইটো সেই কামো চলি আছে অহা বছৰত জানুৱাৰী ফেব্ৰুৱাৰী মাহত কামটো সম্পূৰ্ণ হ'ব এনেধৰণৰ কাৰ্বি আংলঙত আমি সকলো সমষ্টিত সকলো সমষ্টি ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং সমান্তৰাল হিচাপে আমি উন্নয়নমূলক কামবিলাক আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ ৰাইজে আমাক আশীৰ্বাদ দিছে ৰাইজে সহায়িকা কৰিছে এতিয়া মই সদায় কৈ থাকোঁ যে ৱৰ্ক কালচাৰ কৰ্ম সংস্কৃতি সেই কৰ্ম সংস্কৃতিৰ যোগেদি ৰাজ্যিক আমি পৰিচয় দিব বিচাৰিছোঁ আপুনি ইতিমধ্যে ক'লে যে আপোনাৰ নেতৃত্বত আপোনাৰ আহ্বানত আচলতে কাৰ্বি আংলঙত যি বিদ্ৰোহী সংগঠনবিলাক আছিলে সেইবিলাক গোটেইবিলাক এতিয়া মূলসুঁতিলৈ ঘূৰি আহিলে কিন্তু সেই বিদ্ৰোহী সংগঠনবিলাকৰ যিসকল সদস্য আছিলে আচলতে সেইসকল সদস্যৰ বাবে আচলতে এতিয়া সংস্থাপনৰ কিবা ব্যৱস্থা লোৱা হৈছে সংস্থাপনৰ কেন্দ্ৰ চৰকাৰৰ পৰা তেওঁলোকৰ এগ্ৰিমেণ্টতে আছে তেওঁলোকৰ চুক্তিতে আছে অকল তেওঁলোকে যিমানখিনি প্ৰায় 2000 কেডাৰ্ছ আছে ছয়টা সংগঠন তেওঁলোকৰ কাৰণে একালীন সাহাৰ্য ওৱান টাইম এছিষ্টেণ্ট তেওঁলোকৰ কাৰণে চৰকাৰে 3 লাখ কৰি ফিক্স ডিপজিটত দিয়া হৈছে আৰু সেই 3 লাখ টকাৰ জৰিয়তে তেওঁলোকে 3 বছৰৰ ভিতৰত তেওঁলোকৰ ফিক্স ডিপজিট দিয়া হৈছে আৰু সেই 3 বছৰৰ ভিতৰত তেওঁলোকে সেই যিমানখিনি তেওঁলোকৰ ইণ্টাৰেষ্ট হ'ব ক'লে মোলে তেওঁলোকক পাব আৰু লগতে ইয়াৰ আগতে যদি তেওঁলোকৰ লোন যদি কিবা বিচাৰে তেওঁলোকৰ সেইটোও পাব আৰু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা তেওঁলোকৰ যদি কিবা মানে হৰ্টিকালচাৰ কাম কৰে এগ্ৰিকালচাৰ কাম কৰে পিগাৰী ফাৰ্ম কৰে যদি পিচিকালচাৰ কৰে সেইবিলাকৰ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সহায় কৰিম বুলি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কাৰ্বি আংলঙত 5 বছৰত 500 কোটি টকা দিয়া হয় আৰু লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা পেকেজ থাকে 5 মানে 5 বছৰ 5 বছৰত 5 বছৰত এবছৰত 100 কোটি টকা 5 বছৰত 500 কোটি টকা সেইটো আমি এতিয়া এটা বিৰোধীয়ে আচলতে কয় যে কাৰ্বি আংলঙত 10% কাম হয় বাকী 90% কাম কাৰ্বি আংলঙত নহয় বিৰোধীয়ে কয় বিৰোধীটো সদায় সমালোচনা কৰে যদি আমি যদি একো কামেই কৰা নাই যদি কামেই কৰা তেনেহ'লে আমাক ৰাইজে আশীৰ্বাদ দিব নেকি ৰাইজে আমাক মৰম কৰিব নেকি কাৰ্বি আংলঙৰ যিকোনো নিৰ্বাচনত আপোনালোকে চাওক টাউন কমিটিৰ পৰা আৰম্ভ কৰি লেম্পছলৈকে MP লৈকে লোকসভা নিৰ্বাচনলৈকে যিকোনো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক বিপুলভাৱে জড়িত কৰিছে কাৰ্বি আংলঙত পোন প্ৰথমবাৰ ইতিহাস ৰচনা কৰিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰাজনীতিক ইতিহাস পোন প্ৰথমবাৰ 26টা সমষ্টি আসনৰ ভিতৰত 26টা আসনতে ভাৰতীয় জনতা প্ৰাৰ্থীয়ে নিযুক্ত হৈছে সমাগত লোকসভা নিৰ্বাচন আৰু বিজেপিৰ এইবাৰ টাৰ্গেট যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইটা সমষ্টিয়ে বিজেপিৰ দখলৰ আচলতে লক্ষ্য লৈছে আপোনাৰ ডিফু সমষ্টিটো লোকসভা সমষ্টি ডিফু লোকসভা সমষ্টিৰ যিজন প্ৰাৰ্থী আচলতে প্ৰেৰণ কৰিব বা প্ৰাৰ্থিত্ব দিব বিজেপিয়ে এই প্ৰাৰ্থীজনক লৈ কিবা প্ৰত্যাহ্বান আহিব পাৰে নেকি আপোনাৰ নাই এতিয়ালৈকে হৰেণ সিং মেধামে ভাল কাম কৰি আছে আমি একেলগে কাম কৰিছে আগন্তুক হৰেণ সিং প্ৰাৰ্থীয়ে হ'ব আৰু তেওঁ প্ৰাৰ্থীৰ দ্বাৰা নৰ্থ ইষ্টৰ ভিতৰত হাইয়েষ্ট পাৰ্চেণ্টেজ জড়িত ৰাইজে ভোট হয় এইখিনি মুহূৰ্তত মই ধন্যবাদ জনাব লাগিব কাৰণ আৰু বহু সময় আচলতে দিলে বহুত ব্যস্ততাৰ মাজতো আছে আমাক এনেদৰে সময় দিলে আপোনাক বহুত বহুত ধন্যবাদ আৰু দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠান বিশেষৰ পৰা মই বিদায় লৈছোঁ উৎপলে চাই থাকিব দ্য নিউজ প্লাছ ধন্যবাদ